Hello everyone, কি খবৰ? আৰু আজি আমাৰ ওপেনিংটো মোৰ ভণ্টিৰ সৈতে নিজে ভণ্টি নহয় বাৰু খুৰাৰ ছোৱালী। সো মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে আমি টাউনত গৈছিলোঁ, আমি এই অলপ ফুৰাব লৈ গৈছিলোঁ, আমাৰ ঘৰত আহিছেতো। সো মানে মই মুখে ধোৱা নাই এতিয়ালৈ। সো আমাৰ বোলে আজি কোনো ভাত নাখায় ৰাতি। সো এটা ধুনীয়া স্পেচিয়েল ডিছ বনাই আছে, খাই পাইছেনে? আহক আমি ডাইৰেক্ট পাকঘৰলৈ যাওঁ। চলো ভিডিঅ'টো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব। এই খালি ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব দেই, আপোনালোকে কৈ দিব দেই প্লিজ। আৰু ইয়াত পাস্তাটো বইল কৰি আছে, মেকাৰণি পাস্তা ডেক্সিত বহাইছে। আৰু এইফালে লুডুৰ গেম চলি আছে, চাই লওক। চব লুডু মানে, চব লুডুত ব্যস্ত। আজি মানে বহুত বেয়া লাগি আছে, মানে কালি ইয়াতে যাব, চব ঘৰটো পূৰা খালী খালী হৈ যাব। সেইকাৰণে বহুত ভাল লাগি আছিল। আমাৰ তাই বহুত ৰিলচ বনায়, আপোনালোকে ইনষ্টাগ্ৰামত চাবচোন তাই ৰিলচবোৰ। মোৰ লগতো আছে বাৰু, মোকো ফ'ল' কৰিব ইনষ্টাগ্ৰামত। ধুনীয়া ৰিলচ বনায় তাই একদম। মোৰ ইনষ্টাগ্ৰামত যদি চাবৰ মন আছে আপুনি পাপু বৰ্মন বুলি লিখিব পাৰে, আহি যাব। তাইৰ নহয় একচুৱেলি, তাইৰ মাকৰ এইটো একাউণ্ট হয়, তাই মানে বনাই থাকে। আপোনালোকে চাবচোন। আজি ভিডিঅ'টো চাই থাকিব। ফ'ল' কৰিব প্লিজ গাইজ। বাপৰে, আজিকালি ল'ৰা ছোৱালী ফ'ল' কৰিব লাগে বোলে, কৰি দিবহে ফ'ল'। মোৰ খুৰী দেখিছেনে? চ' আমাৰ তাকে কেনেকুৱা লাগিল? বহুত ভাল লাগিছে। কালি যাব মানে চব বেয়া লাগি আছে বহুত আজি। তো তেওঁলোকৰ কাৰণে আমি আজি মানে পাস্তা বনাব লৈছোঁ, মেকাৰণি পাস্তা। খাই বহুত ভাল পায় বোলে। বহুত ভাল পাওঁ। আৰু আৰু এটা কথা কওঁ ৰাইজ, আপোনালোকে এই চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। কৈ দিব ৰাইজ, চবেই মানে বহুত ভাল লাগে। লাইক ৰিকুৱেষ্ট কৰোঁ ছাবস্ক্ৰাইবাৰ বাঢ়িলেতো বহুত ভাল লাগিছে। আপোনালোকৰ ষ্টাৰ্টিং কৰিছে, ৰাইজে আশীৰ্বাদ দিব। আপোনালোকৰ অৰিহণাটো হ'লে ভাল হয় আৰু ভাল লাগে কামবোৰ কৰি। ভিডিঅ'বোৰ বনায়ো ভাল লাগে তেতিয়া ভাল ভাল কমেণ্ট দিয়ে সকলোৱে। আৰু এই চোন দেখিছেনে লুডুত হাৰিছে মানে, চব কান্দি আছে একদম। মানে অলপ আগত লুডু খেলি আছিল যে দেখাইছিলোঁ, কান্দি আছে মানে এতিয়া। মানে মাকে জিতিলে একচুৱেলি, আৰু সি হাৰিলে মানে এইকাৰণে। চ' আজি ভিডিঅ'টো চাই থাকিব। কি কৰি আছা? গাইজ, তাই লিপষ্টিক মুচিছে, অলপ আগত লিপষ্টিক লৈছিল মানে ভিডিঅ' টাইপৰ কাৰণে। এতিয়া লিপষ্টিকবোৰ দেখিছে, ধুই আছে তাই বেচিনত। আৰু এয়া চব পাস্তা বনি আছে ইয়াত, এয়া চব এইবিলাক পাস্তাৰ কাৰণে। এইখিনি কি হয়? এইখিনি পেষ্ট কৰি দিম। এইখিনি পেষ্ট হ'ব তাৰমানে ইয়াত। গ্ৰাইণ্ডিং এইটো কৰি দিম। বহুত মানুহতো চব এক ডেক্সে বনাইছে মানে। আৰু বাকী ইয়াত চব্জিবোৰ আছে। দেখিছানে? চুৰি কৰিছে ইয়াত। কি চলি আছে? এইটো তাৰমানে মানুহটো মানে অলপ চাইড দিলে মানে তাত হাতখন দিয়ে মানে। গাইজ, এইটো দেখিছেনে আমাৰ খুৰাৰ ল'ৰাটো মূৰত লাজ কৰি থাকে মানে, কেমেৰাৰ আগত নাই। চ' কেনেকুৱা লাগিছে আমাৰ ঘৰত আহি কোৱা? ভাল লাগছি। ভাল লাগছি, নলবেৰিয়াত কৈছে ভাল লাগছি। যেতিয়া মই মুখ চুখ ধুই আহিলোঁ, এয়া বনাই আছে চব পাস্তা, মেকাৰণি পাস্তা। আমাৰ মানে বহুত মানুহ, 7জনমান মানুহ আছে। চ' এয়া দেখিছেনে একদম একদম তৰকাৰী যেন হৈ গৈছে। উপায় নাই, কি কৰিব। কেতিয়াবা যেতিয়া ভালকৈ বনাওঁ আপোনালোকক ৰেচিপিটো দিম। এতিয়া মানে সিমান এটা মানে যিমান এটা টেষ্টি হ'ব লাগিছিল সিমান এটা টেষ্টি নহয় চাগে, বহুত মানুহ বনাব টানতো। চ' দিব ভিডিঅ'টো और मतलब को कैमेल कर रहा है इधर। हाय बोलो सब लोग। হাই। চবৰে মানে টোপনি লাগিছে মানে, এতে বহুত লেট হ'ল মানে, লেট মানে 10:30মান বাজিল আৰু। আমাৰ আহি গ'ল খানা, চাই লওক পুৰা সকলোৱে। কেনেকুৱা বনিছে? বঢ়িয়া। এয়া চাওক মাক, আৰু এইটো মোবাইলত ব্যস্ত হৈ আছে। চ' আমি খুৰীৰ পৰা ৰিভিউটো ল'ম, কেনেকুৱা হৈছে। খুৰী কেনেকুৱা হৈছে? বহুত টেষ্টি হৈছে। আৰে মই এইটো আমি খাই লওঁ। আজি মানে আমাৰ আলহীটোৰ মানে শেষ নিশা। চ' আজি ভাতটো নহয় মানে, আজি চবেই মানে মেকৰণি আৰু চব মেকৰণি আছে। দেখিছেনে? চব মেকৰণি বন গয়া আজ।
মাজে মাজে ৰাতি ভাতবোৰ নাখায় মানে এইবোৰ কেতিয়াবা খাই ভাল লাগে। হেল্ল' এভৰিৱান, আজি নেক্সট দিনাখন হয়। ইয়াত একেজনী চকুটো খুলি আছে, অলপ আগত উঠিলোঁ। একচুৱেলি আজি মানে আমাৰ ডিপু মানে স্কুললৈ যাব, ফাৰ্ষ্ট টাইম স্কুললৈ যাব, চ' মোক মাতিব গৈছিলে। আৰু আজি আমাৰ খুৰীহঁতো যাব, সেইকাৰণে বেয়া লাগি আছে অলপ। এতিয়া 7:30 বাজিল নেকি, সি একদম পুৱা উঠিছে আজি আমাৰ স্কুললৈ যাব একদম। মই সেইখিনি ৰেকৰ্ড কৰি থৈছোঁ বাৰু, সি মোক মাতিব গৈছিল মোৰ বিচনাত থাকোঁতেই। চাই থাকিব ভিডিঅ'টো। আৰু এইখিনি ক্লিপ মই পুৱাতে লৈ থৈ দিছিলোঁ, সি মোক দেখাব আহিছে মানে স্কুলত ড্ৰেছ পিন্ধিছে প্ৰথম। মই বিচনাতে আছোঁ, সি মোক উঠি মাতি আছে মানে পুৱাতে। চাওকচোন কি ধুনু এতিয়া জোতা নতুন জোতা দেখিছেনে মোৰ ফুলডালৰ এটা ফুল ফুলিছে, আৰু এইডাল দেখিছেনে, এইডাল ধুনীয়াকৈ ফুলিছে এটা ফুল। বেছিকৈ ফুলিলে আৰু ভাল লাগে। আৰু এইডাল মই যে গছডাল ৰুইছিলোঁ, ভিডিঅ' দিছিলোঁ যে, দেখিছেনে। আৰু এইডাল তেনেকৈ আছে, ডাঙৰ অলপমান হৈছে, গোটেই নোহোৱা হ'ল। এই মই কালি গোবৰ দি দিছোঁ ইয়াত, গোবৰ সাৰ। এয়া দেখিছেনে যাবলৈ পূৰা ৰেডি হৈছে, এতিয়া ভাত খুৱাই আছে তাহাঁতক, দেখিছেনে। আৰু এইবিলাক চাওক মোবাইল ব্যস্ত একদম। এই দেখাতে কেনেকৈ ভাত খুৱাই দিয়ে। হাই কোৱা এবাৰ, গুড মৰ্ণিং কোৱা। হাই একদম ৰেড কাপোৰ পিন্ধিছে একদম ছিগনেল দিবৰ কাৰণে। খুৰী মাহঁত গ'ল, অলপ আগত গ'ল। চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বাই বাই। আজি অলপ মনটো ভাল নহয় মানে, আৰু ঘৰটো একদম খালী খালী হৈ আছে, সেইকাৰণে আজি আৰু ভিডিঅ' নকৰোঁ। বাই। আৰু এই যোৱাকালি খোৱা মেক্ৰণী, আৰু আমি যোৱাকালি বিহু নাচিছিলোঁ গোটেইকেইটাই, আৰু আমাৰ ডিপুক চব স্কুলত